প্ৰথমতে মানে সকলোকে হিয়া ভৰা শুভেচ্ছা জনালো হেৰিয়ৰ কি বিহু আছিলে এতিয়া কি আহি আছে কাতি বিহুলে সকলোলৈকে মানে ভাৰতবাসী অসমবাসী সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালো ন আৰু ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত আৰু কাতি বিহুৰ পিছত বহাগ বিহুটো আহিবই বহাগ বিহুলৈকে সকলোলৈকে শুভেচ্ছা মোৰ ফালৰ পৰা মই বৰ্তমান পঢ়ি আছো উচ্চ মাধ্যমিক দ্বিতীয় বৰ্ষৰ 2019ত 19ত মই হাই ছেকেণ্ডেৰী ফাইনেল দিম তাকে পঢ়া প্ৰস্তুতি চলাই আছো এতিয়াতো ভাদৰ মাহ নামঘৰলৈ যাব লাগে নাম ল'ব লাগে হয় ন আৰু আকৌ কলেজ ৰাতিপুৱা মৰ্ণিং হাল বাব লাগে উঠিব লাগে 5টা বজাৰ পৰা 6:30 মানলৈকে হাল বাব লাগে নো 5টা বজাৰ পৰা 6:30লৈকে পঢ়িব লাগে সেইখিনি চাহ তাহ খোৱা হৈ যায় ন পঢ়া শুনা চাহ তাহ খোৱা 6:30 পৰা 7:30 পৰা 8টালৈকে হাল বাব লাগে 8টা পৰা 9টালৈ 1 ঘণ্টাটো মই কলিয়াগুলি পৰা মানে গাখীৰ আনিব লাগে 5 লিটাৰ মান আৰু তাৰ পৰা আহিলো গাখীৰ যোৱা আগত মানে মই আকৌ গৰু আল দিব লাগে গৰু 4টা দি 4টা তাৰপৰা সেইটো কৰাৰ পিছত মোৰ আহিলে কলেজ যাব লাগে কেতিয়াবা 9টা বজাৰ পৰা ক্লাছ থাকে কেতিয়াবা 9:30 বজাৰ পৰা ক্লাছ থাকে 9টা বজাৰ ক্লাছটো বা মই নাপাওঁৱেই মানে নকৰো নকৰা মানে কেলে এনেই ভাল নালাগে তাৰ পৰা আহি গ'ল 9:45 পৰা 9টা বজাত ঘৰ আহি পালেহি তাৰপৰা 9টা বজাত ওলাই মেলি যোৱালে 9:45 হৈ যাব ঘাট পোৱালে 9:45 মই ক্লাছ পাব লাগিবই তাৰ পিছত মোক বাইক চলাও 78ত গ'লে মই যদি 9:45 ক্লাছ পাওঁ হয় ন তাৰপৰা 9:45 পোৱা ক্লাছটো পোৱাৰ পিছত 3:45 ইমানলৈকে মানে মোৰ ক্লাছ থাকে মানে মইতো বাইক লৈ যাওঁ বাইক লৈ যোৱাৰ পিছততো মই 3:45 ক্লাছটো কৰিব লাগিব 9টা বজাৰ ক্লাছটো নাপালো না বাকীকেইটা ক্লাছটো পাম এইদিন মানে এটা কথা আছে এই সপ্তাহটো আমাৰ কাইলে কি তাৰিখ হ'ল 13-14 তাৰিখে নাক আহিব নাক যেনেকে মানে LP স্কুল হাই স্কুল এইবিলাক যেনেকে গুণোৎসৱ হৈছিল নে কি উৎসৱ হৈছিল নাজানো আৰু আমাৰ এনেকে আহিব কলেজ বিলাকত অল ইণ্ডিয়া কলেজ মানে অল ইণ্ডিয়া কলেজত আহিব নাক মানে সাপ নাক আহিব মানে প্ৰত্যেকজন ল'ৰা ছোৱালী তাত থাকিব লাগিব প্ৰেজেণ্ট অপেনলি এনে থাকিব লগাটো খাতা হয় নাক অহাৰ পিছত আমাৰতো ক্লাছ একদিন হোৱাই নাই হৈছে 6টা ক্লাছৰ ভিতৰত 2টা ক্লাছ আমাৰ হৈছে ন 6টাৰ ভিতৰত 2টা তাৰপিছত এই 2টাটো হ'লে আমি বাইক তেল খৰচ কৰি এনে যোৱা হৈছে না তাৰপৰা তাত নেট তুলিছে নেটৰ কাৰণে আমি ভলীবল খেলি আছো ভলীবল খেলাৰ পাছত আমাৰ এতিয়া ভলীবলৰ ফিল্ড আছে আমাৰ ভলীবলটো ফুটি থাকিলে মানে আমাৰ তামোলৰ বাৰীখন ধেৰটো
এইখন আমাৰ তামোলৰ বাৰী এয়া আমাৰ তামোলৰ বাৰী দেখিলে আমাৰ ঘৰটো এইটোৱে সৰু ঘৰ আমাৰ ঘৰটো কিন্তু অকমান দেখিবলৈ ভাল হাঁহ ফল দিয়া আছে পনিয়লি ভিতৰলে আমাৰ দৰজাখন আইনাৰ তাৰ পাছত আইনা তাৰপিছত আহিলে হেৰি আৰু নাই অ'কে সকলোলৈকে শুভেচ্ছা থাকিল যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট দিব